Hello everyone, welcome back to my channel. I vlog লৈ আহিলে আপোনালোকৰ মাজলৈ আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো আজি যিহেতু বন্ধ, ভণ্টিৰো বন্ধ দিছে চিলড্ৰেনছ ডেৰ পিছত এদিন 15 নৱেম্বৰ বন্ধ থাকেই বাৰু গুৰু নানকৰ বাৰ্ডেৰ কাৰণে। চ' দেৰিকৈ সাৰ পালোঁ আজি অকণমান, এতিয়া 9:30 হ'ব হ'ল, শুয়ে থাকিলোঁ যিহেতু ৰাতি দেৰিকৈ হোৱা হ'ল ন। মাহঁতো 10:30 আহি পাইছেহে। তো উঠিয়ে দেখিছোঁ পূৰা ৰ'দ আজি। এইকেইদিন ঠাণ্ডা যদিও ঠাণ্ডা দিন পৰিছে যদিও মানে ৰ'দেই আৰু ৰাতিপুৱা ৰাতিকৈ ঠাণ্ডাটো লাগে। তো সেইটোকে আৰু ডেইলি ব্লগ যিহেতু দিম কৈছিলোঁ, আজিও ব্লগ এটা আৰম্ভ কৰি দিছোঁ। তো স্কিপ নকৰি ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। কি কৰোঁ কি নকৰোঁ চব দেখুৱাম ব্লগটোত। আৰু মোৰ ইউটিউব চেনেলত চাই আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নাই কৰা, নতুনকৈ আহিছে। আৰু মোৰ ফেচবুক পেজত চাই আছে যদি প্লিজ মোৰ পেজটো লাইক আৰু ফ'ল' কৰি দিব, যাতে এনেকুৱা ভিডিঅ'ই আপোনালোকৰ মাজত মই আনি থাকিব পাৰোঁ। তো এতিয়া বৰ্তমান উঠি আহিছোঁহে, চাওকচোন মুখখন দেখিয়ে গম পাইছে চাগে, চকু তকু গাল চাল। তো সেয়াই আৰু চাই থাকক, ভিডিঅ'ত দেখুৱাই আছোঁ। এইফালে চাওকচোন ইমান কাৰা ৰ'দ, এয়া দেখিছে ন। এইফালে আমি তলাই খোলা নাই যিহেতু চব ঘৰতে আছোঁ। এনেকুৱা ৰ'দটো ঠাণ্ডা দিনত ভালেই লাগে পিছে ন, মোকতো বৰ ভাল লাগিছে। ভাবিছোঁ এতিয়া চকীলৈ বহিম অকণমান দেৰি। আৰু এইফালে চাওক ভণ্টি পূৰা টোপনি, তাইৰ পৰা ভাগৰ লাগিছে বোলে, ভৰি চৰি বিষ কৰিছে, শুয়ে আছে। আৰু মমো আমাৰ শুই আছে তাইৰ লগতে। আমাৰ তিনিজনী বা কোনোবা এজনী শুই থাকিলে সি আমাৰ লগত কোনোবা এজনীৰ লগতে আহি শুই থাকে, দেখিছেই ন। তো আগফালে চকীতে বহি মই গৰম পানী এগিলাচ খাই লৈছোঁ। খাই মেলি ভণ্টিও উঠিলে। তো আমি এতিয়া এইফালে চাহ খাইছোঁ। চিঙৰা মায়ে কালি লৈ আনিছিলে, সেইটোকে গৰম কৰি দিছে। তো সেইটোকে খাই মেলি ঘৰ কাম চাম কৰি ল'লোঁ চব, সাৰা মোচা চিজিল কৰি মেলি ভাগৰ লাগি গ'ল। তাৰপিছত এতিয়া বহিছোঁ খানা খাবলৈ বুলি। তো আজি দুপৰীয়া খানাটো মায়ে বনাই দিলে, যিহেতু মই শুই আছিলোঁ আৰু শুই উঠিয়ে ঘৰ কাম কৰিব লাগি গ'লোঁ। তো মায়ে ক'লে মায়ে বনাই দিম বুলি। ইফালে কণী আলু দি চব্জি নিচিনা আৰু দাইল ভাত বনাইছে। ভাত চাত খাই উঠি বাচনখিনি ধুই সামৰি ল'লোঁ। আৰু এইফালে দেখিছে এইগাল কাপোৰ, ভণ্টিৰ চিলড্ৰেনছ ডে'ৰো আছে আৰু আমাৰ ঘৰত পিন্ধাও আছে, ঢেৰ কাপোৰ মুঠতে ধুই ল'লোঁ। কাপোৰ চাপোৰ ধুই গাও ধুই ল'লোঁ। এইফালে দেখিছে ন, হাইনেকটো পিন্ধি ল'লোঁ যিহেতু ঠাণ্ডা লাগিছে আৰু মানে মোৰ জ্বৰ লাগিছে, গাটো অকণমান মূৰৰ বিষ হৈছে কাৰণে। তো এনেকৈ ট্ৰেক পেণ্ট আৰু হেৰিয়ে লগাই ল'লোঁ, হাইনেক লগাই ল'লোঁ। তাৰপিছত এইফালে চাওকচোন আজি পূৰ্ণিমা আছে। তো এইফালে ধূপ চাকি জ্বলাইছিলোঁ মই। তো মুনটো দেখুৱাই দিলোঁ এবাৰ আপোনালোকক, ইমান ধুনীয়া লাগিছে ন। যিহেতু পূৰ্ণিমা আজি ফুল মুন ওলাইছে। আৰু এইফালে কাপোৰখিনি ধুইছিলোঁ যে বাহিৰত মেলা আছিলে, তাৰপিছত মাহঁতে ভিতৰত সোমাই দিলেহি যিহেতু আন্ধাৰ হৈ গ'ল। তাৰপিছত এইফালে মই এতিয়া বহি আছোঁ আৰু চাহ তাহ খাম বুলিকৈ। তো এইফালে ভণ্টিয়ে পঢ়িব আৰু আজিৰ পৰা, যিহেতু চিলড্ৰেনছ ডে শেষ হ'ল, এক্সামো আছে তাইৰ ফাইনেল। তাৰপিছত আমি তিনিওজনীয়ে বহি চাহ খাই ল'লোঁ। এয়া আৰু গধূলিৰ চাহটো আমি তিনিজনীয়ে একেলগে খাওঁ, কাৰণ ৰাতিপুৱা ভণ্টি সোনকালে স্কুল যায়, তাৰপিছত টাইমিং চেঞ্জ হৈ যায়। তো গধূলিৰ চাহকাপেই একেলগে খাওঁ। আৰু এইফালে চাওকচোন ৰাতিকৈ আকৌ এবাৰ দেখুৱাই দিছোঁ, ইমান ধুনীয়া লাগিছে চাওকচোন, পোহৰ দিছে ইমান। তাৰপিছত মই এইফালে মেগীৰ লগতে ভাত খাই দিলোঁ। পূৰা জ্বৰ উঠি গ'ল মোৰ ৰাতিলৈকে, মূৰৰ বিষত থাকিব পৰা নাই। এইফালে কোনে কোনে খাই বাৰু এনেকৈ জনাবচোন, গৰম গৰম মেগীৰ লগত ভাত। নাহাঁহিব খালি দেই, খাই বৰ ভাল লাগে, নাই খোৱা যদি এবাৰ খাই চাব। তাৰপিছত এইফালে দৰৱ চৰৱ খাই ল'লোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।